So আজি ফাইনালি 100k কমপ্লিট হোৱা খানাটো হ'ব ইমান দিন মানে কি হৈ আছিল ই থাকিলে হি নাথাকে আমাৰ গোটেইটা টাইম মিলাই নাছিল কিন্তু আজি গোটেইটা ঘৰতে আছে সো আজি খানা হ'ব এতিয়া খানাৰ বাবে মেইন বস্তু আছে মাংস আগে হেতু লৈ লও মাংস লৈ আহিলো আৰু বাকিবোৰ আহি পালে এতিয়া খানাটো মানে ঘৰত নাখাও আমি খানাটো পথাৰত খাম এতিয়া সব বস্তু আনি লৈ ফালে পথাৰত লৈ যাম সো ঘৰৰে অলপমান খৰি আছিল আগৰে তো সেইখিনি খৰি অলপ চলপ লৈ যাও খানাৰ কাৰণে তো এতিয়া বস্তুখিনি ঠেলাখনত দি পঠাও পথাৰলৈকে এতিয়া আমি এই জংঘলৰ মাজে মাজে বস্তু আনি লৈ ঠেলাখন লৈ যাই আছো খানা খোৱা ঠাইখনলৈ মই ঠাইখন দেখাও মানে কোনটো ৰাস্তাৰে যাই আছো এইফালটো দেখি আছে আৰু একফালে চাওক क्या सुनसान जगह पर हम जा रहे हैं हम ভিতর বাড়ি দি যাই আছো फिर ভিতর লোক পাও আপোনাৰ ভিডিও দেখাম আৰু বাঘ মানে উড়াও হৈ আছে আকাংক্ষা আছে আমাৰ এইবিলাকত বাঘ নাই বাৰু এইবিলাক হয় নাই আমাৰ ইয়াত কল বান্দৰৰ উৎপাত অলপ বেছি আমি যাম আমাৰ আগত হাৱা আছে না মুন্না ৰাহি হু এনেকৈ হাই ধেমালি কৰি আমি একবাৰ আমাৰ খানা খোৱা ঠাইখনলৈ তো এতিয়া তোমাৰ বাচ্চা পাৰ্টিৰ লগত আছো আৰু মোৰ লগত 4-5 জন আছে সো এতিয়া তোমাৰ বাচ্চা পাৰ্টিৰ লগত আছো কিন্তু মোৰ লগত আৰু 4-5 জন আছে সিহঁতে বাইক লৈ আগে গৈছে ইমান গৰম মানে একচুয়ালি কি হ'ল আমাৰ খানা খাব আহোতে এতিয়া 12টা বাজিছে আমি সোনকালে আহিম বুলি ভাবিছিলো 9:10 মানতে কিন্তু আহোতে 12টাই বাজিল গোটেইটা আহি পোৱালৈকে মই হেভি ড্ৰাইভাৰ হয় না গাড়ী চলাব ইমান জানো মোক ইঞ্জিন মানে য'ত নৰেন্দ্ৰ মোদী গাড়ী চলাই সেইকাৰণে মানে মোক চলাব দিয়ে সদায় অফাৰ আহে কিন্তু মই কেনচেল কৰি দিওঁ কি হৈছে আমাৰ কথা সদায় আগত মানে কথা কয় আৰু মানে ইমান বকি থাকিব পাৰে আচৰিত এতিয়া আমি যাই আছো বেঙেনা খেতিৰ মাজে মাজে তো দেখিব পাৰিছে চাগে ক'বাত ক'বাত বেঙেনা লাগিয়ে আছে আজি মই একো খানা মানে মই মানে ইডলি মানে ইয়াতে খাব বুলি ভাবি আহিছে বেছিটো নাই আৰু অলপমান গ'লে আমি খানা খোৱা ঠাইখন পাই যাম আহি আমি এতিয়া ৰঙালাওৰ খেতি পালো এইবিলাক ৰঙালাও লাগি আছে দেখিবলৈ পাইছে খেতিৰ পৰা এটা লাও লৈ লৈছো দালি দিবৰ কাৰণে মানে চুৰ কৰা নাই দেখা দেখিকে লৈছো বাৰু তো ৰাইজ ই কিবা কৈছে আমি যে ইমান কষ্ট কৰি বস্তুবিলাক আনিব লগা হ'ল কিন্তু আমি পথাৰতে পালো এইটো হয় মাংসটোৰ বাহিৰে বাকী চব বস্তু পথাৰ পাই গ'লো মানে মাংস আৰু মছলাৰ বাহিৰে বাকী চব বস্তু পথাৰ পাই গ'লো হয় ৰঙালাও পালো আগফালে বিলাহীও আছে তিয়ঁহো আছে এইখনে হৈছে আমাৰ খানা খোৱা ঠাই ইয়াত চবে কামে কামে লাগি গৈছে ইহঁত কেইটাক আদা ৰণ চলাব লগাই দিছো ইহঁত কেইটা আলু পিয়াজ কটাত লাগিছে ইহঁত কেইটা মাংস ধোৱাত লাগিছে আৰু ই ৰঙালাওটো কাটাত লাগিছে ভিডিঅ'ত আহিব লাজ লাগে বুলি ইয়াত এইফালে দাদাই আমাক ধুনীয়াকৈ জুকুৰা ধৰি দি সহায় কৰি দিলে আহিয়ে দালিখিনি বহাই দিছো আৰু অলপ আগতে লোৱা ৰঙালাওটোৰ কেইটুকুৰ মানুহ দালিত দি দিলো আপোনাৰ কাম কৰি কেনে লাগিছে ভাল লাগিছে আপোনাৰ কামৰ কেনে লাগি আছে আমাৰ দালি হৈ গ'ল এতিয়া দালিখিনি নমাই কিনে মাংস বনোৱা ষ্টাৰ্ট কৰো দালি কেনে হৈছে আমি এটা ৰিভিউ লওঁ দালি কেনে হৈছে তো এতিয়া মাংস কাৰণে কেৰাহী বহাই দিলো মই অলপ আৰম্ভ কৰি দিম মাংসৰ দায়িত্বটো ইয়াকে দিলো এনেই ইমান গৰম তাতে আৰু এতিয়া বনাই কিনে চকু মুখেৰে ৰঙা পৰি গৈছে পুৰা এতিয়া আৰু এটা কথা হ'ল যে আমাৰ কোনেও এনেকে ভাত বনাই পোৱা নাই গতিকে আজি ভাত হয়নে পায়স হয় পিছতে গম পাম এইফালে বাচ্চা পাৰ্টিয়ে পুৰা মজাকে গছৰ তলত চাংঘৰত বহি আৰাম কৰি আছে এতিয়া ভাবি আছো ইহঁতক খানা খোৱা মাজতকে চবকে দোকানত নি ৰুটি মাংস খোৱালে বহুত বেছি ভাল আছিল এই গৰমত ইমান বেছি কষ্ট কৰি থকাতকে ইয়াত মানে উপায় নোহোৱা গৈছে আমাৰ সেইকাৰণে আমি ইয়াতে মানে চাই বিচাৰি বহি আছো ইয়াত এখন মানে আপোনাৰ পানীলাও চাং একদম বহুতখিনি ঠাই আছে তো ইয়াত ধুনীয়া ছায়া আছে আৰু বতাহো দি আছে ভাল লাগিছে মানে ইয়াতকৈ বিকল্প বেলেগ নাই আৰু ইমানতে ই ভাত সিজিছে নে নাই তাকে দেখাব আহিল তো বহি থাকিলে নহ'ব মাংসখন কিমানখিনি হ'ল চাই লওঁ তো আমাৰ মাংস হ'ব হৈছে ইয়াত খিনি হ'লে এইফালে ভাত হৈ আছে তাৰপিছত আমি ইয়াত খোৱা আৰম্ভ কৰি দিম এয়া ভাতৰ পানী গাড়ী আছে কেনে এতিয়া মানে ভাত পুৰা ৰিক্সত আছে যে ভাত হয় নে পায়স অলপ পিছত গম পাম আৰু আপুনি ইয়াতে কি পুৰা আৰাম কৰিম বুলি আহিছে নেকি পুৰা ধুনীয়া একদম বতাহ দি ধুনীয়াকৈ ঘুমাই আছো খাবৰ সময়ত উঠিম আৰু বাচ্চা পাৰ্টিৰে আৰাম আৰু পুৰা আৰামছে শুই বহি খাই লৈ যাব আমি কেইটা ইয়াৰ এই গৰমত কষ্ট কৰি আছো বাৰু মাংস ভাত হ'ব হৈছে ওচৰতে তিয়ঁহৰ খেতি এখন আছে ইয়াত যদি তিয়ঁহ কেইটামান যদি পাওঁ লৈ লওঁ চালাদ বনাব পাৰিম এইখন হৈছে তিয়ঁহ খেতি যদি ইয়াত কেইটামান তিয়ঁহ পাওঁ লৈ লওঁ চালাদ বনাব পাৰিম চবে আমি এটা পাইছো বৰ্তমানলৈ 3টা হ'ল তিয়ঁহ আমি 7টামান পালো হৈ যাব এই তিয়ঁহ খেতিখন আমাৰ খুৰা হাতৰে মানে যাৰ মাটিত খানা খাই আছো তেওঁলোকৰে এতিয়া আমাৰ মাংস দালি ভাত ৰেডি এতিয়া আৰু খাব লাগে বাৰু পায়স নহয় ভাতে হ'ল ভাত ভালেই হৈছে আৰু ভাতৰ ক্ৰেডিটটো গৈছে ইয়ালৈ মাংসৰ আঞ্জা বনোৱা মানুহটো হৈছে এইটো মই কৰিছো বহুত কিবা কিবি কৰিছে কি কৰিছে ক'ব নোৱাৰে কিন্তু এতিয়া আমি প্ৰথম বাচ্চা পাৰ্টিক দি লৈছো এওঁলোকে খাই লওক গোটেইখিনিয়ে তেওঁলোকৰ খোৱা হোৱাৰ পিছত আমি কেইটা খাই ল'ম মানে আমাৰ আৰু লগত দুজন আহি আছে তেওঁলোকে এপাক তাৰপিছত আমি কেইটা একেলগে খাম ইহঁতকেইটা খাই ল'ব দিছো কেনে আছে আমি বনাইছো ভাল নহ'ব চ' এতিয়া ভাইটিও আহি পাইছে আৰু পুৰা একদম পুৰা ঠাণ্ডা ঠাণ্ডা লৈ আহিছে মজা বাচ্চা পাৰ্টি খোৱা হ'ল বাৰু কিন্তু বতৰটো এইটো অকণমান কলাকে আহিছে যদি বৰষুণ চৰষুণ আহে খানা খোৱাৰ দিগদাৰী আছে আমাৰ যিহেতুকে বতৰ বেয়াকে আহিছে আমাৰ আৰু এজন লগা কথা আছিল কিন্তু তাৰ কাৰণে ৰখি নাথাকো কাৰণ বতৰ যদি বেয়াকে আহে বহুত ডাঙৰ বৰষুণ আহিব পাৰে আমি খাই লওঁ তাৰ কাৰণে আমি লৈ যাম ঘৰলৈকে এই বুলি আমি গোটেইকেইটাই ভাত খাব বহিলো আমি খাব ওলাইছিলো কিন্তু লগৰজন বোলে আহি পাইছে তাক লৈ আহো তাৰপিছত গোটেইকেইজনে একেলগে খাম ই মানে গুৱাহাটী গৈছিল এতিয়াহে আহি পাইছে আৰু আমি য'ত খানা খাই আছো ঠাইখনে চিনি নাপায়
সেইকাৰণে নিব আহিব লগা হ'ল ফাইনেলি ইয়াক লৈ আহিলো এতিয়া আমি চবে খানাটো খাওঁ খানা খোৱাৰ পিছত মেইন কামটো হৈছে বাচনবোৰ ধোৱা সেইখিনি বাৰু ইয়ে কৰিলে খানাটো বাকী চব ঠিকে আছিলে কিন্তু বতৰটো অলপ বেয়াকে হয় আমি কেতিয়া অলপ দৌৰা-দৌৰিকে খোৱা লোৱা কৰিব লগা হ'ল তো গাইজ ফাইনেলি বহুত দিনৰ মূৰত খানাটো হ'ল বাৰু এতিয়া আমাৰ খানা খোৱা হৈ গ'ল বহুত দিনৰ পৰা খানাটো হোৱা কথা আছিল আজি ফাইনেলি হ'ল তবে মোক ঠেলাখন দি কিনে এতিয়া চবে বাইকত আগবাঢ়িল একো নাই বাৰু হেল্ল' গাইজ কেৱল আপোনালোকৰ কাৰণে ইমানখিনি সম্ভৱ হৈছে আপোনাক বহুত বহুত ধন্যবাদ ইমানখিনি ছাপোৰ্ট কৰাৰ বাবে লগতে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব পুনৰ লগ পাম নেক্সট ভিডিঅ'ত